যি বাজেট সেশন এই বাজেট সেশন আমাৰ খুব কম দিনৰ ভিতৰত আৰম্ভ হ'ব অতি ডিগ্ৰী আৰম্ভ কৰিবলৈ গৈ আছো তো এই বিটিচিৰ বাজেট সেশনৰ পূৰ্বে আজি আমাৰ বিটিচিৰ এক্সিকিউটিভ কাউন্সিল মিটিং আছিলে বাজেট সেশনৰ ঠিক পাক মুহূৰ্তত আজিৰ এক্সিকিউটিভ কাউন্সিলৰ যিবোৰ এজেণ্ডা আছিল এই কাউন্সিলৰ কিছুমান বিশেষ এজেণ্ডাৰ ওপৰত আপোনালোকক আমি অৱগত কৰাবলৈ আমাৰ অনাৰেবল CM মহোদয়ৰ নিৰ্দেশ মৰ্মে আমাৰ বন্ধুবৰ উইলছন হাজদা EM আৰু মই আপোনালোকক এইখিনি কথা অৱগত কৰাবলৈ আজি এই প্ৰেছ মিটৰ আহ্বান কৰিছো পোনপ্ৰথমে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে এইবেলি আমাৰ যি বাজেট সেশন হ'ব এই বাজেট সেশনত বা আমাৰ এই বিটিআৰৰ যি মুঠ বাজেট হ'ব তাৰে কিছু মানে পুঁজি আমাৰ অনাৰেবল CM মহোদয় স্পেচিয়েল ইনিচিয়েটিভ স্কিম কিছুমান লৈছে ইন জেনেৰেল যিবোৰ স্কিম লোৱা হয় বিভিন্ন বিভাগত মানে গতানুগতিক যিবোৰ আঁচনি লোৱা হয় ঠিক তেনেকুৱা নহয় এইবাৰ অলপ বেলেগ ধৰণৰ কিছুমান স্কিম লৈছে আমাৰ অনাৰেবল CM মহোদয় বিটিআৰৰ সমগ্ৰ ৰাইজৰ বাবে বিটিআৰৰ মানে ব্যতিক্ৰমী এটা মানে পৰিৱৰ্তন বা ব্যতিক্ৰমী এটা কামৰ বাবে তেনেকুৱা ধৰণৰ কিছুমান আঁচনি লৈছে সেই বিষয়ে আপোনালোকক আজি অৱগত কৰাবলৈ আমি আমন্ত্ৰণ জনাইছো প্ৰথমতে হ'ল আমাৰ যি বাজেট হ'ব প্ৰথম কথা জনাব বিচাৰিছো যে এই বাজেটৰ 2% অৰ্থাৎ প্ৰায় 16 কোটি টকা আমাৰ গ্ৰীণ বডোলেণ্ড মিছন হিচাপে এটা মানে পলিচি লোৱা হৈছে মানে সমগ্ৰ বডোলেণ্ড বিটিআৰক আমাৰ প্ৰকৃতিক সুৰক্ষা দিয়া বা আমাৰ প্ৰদূষণ দূৰ কৰা বা আমাৰ যি ইয়াত কি কয় যি উষ্ণতা বৃদ্ধি পাইছে সমগ্ৰ বিশ্বত সেই উষ্ণতা যাতে আমি এটা মানে নিম্নগামী কৰিব পাৰোঁ তো প্ৰাকৃতিক প্ৰদূষণ দূৰ কৰা ৰোড সাইড প্লান্টেশন আমাৰ কি কয় কিছুমান গাঁৱৰ মাজত কম্পিটিশ্যন পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে গাঁও বা নিজৰ পৰিৱেশ তাৰ কাৰণে কিছুমান কম্পিটিশ্যন প্ৰতিযোগিতাৰ আয়োজন কৰা আমাৰ ভূমি সংৰক্ষণ কৰা তেনেকুৱা ধৰণৰ ভূমি প্ৰকৃতি পানী সেইবোৰক সংৰক্ষণ কৰি পেলাই এখন সুন্দৰ সেউজীয়া এখন প্ৰদূষণমুক্ত এখন সকলোৰে কাৰণে যাতে মানে সৰ্বোপযোগী এখন বিটিআৰ কৰাৰ কাৰণে আমাৰ এইবাৰ গ্ৰীণ বডোলেণ্ড মিছন নামেৰে এটা পলিচি লোৱা হৈছে তাত আমাৰ মুঠ বাজেটৰ 2% তাতে ব্যয় কৰা হ'ব যিসকল দিব্যাংগ ভাই ভনী আছে তেওঁলোকৰ প্ৰপাৰ যিটো পঞ্জীয়ন আমি ইয়াতে বিটিআৰত আমি এতিয়ালৈকে হিচাপ কৰি পাইছোঁ 23,000ৰো বেছি আমাৰ দিব্যাংগ ভাই ভনী আছে আমি আকৌ ইয়াতকৈ ভালকৈ আৰু সূক্ষ্মভাৱে ইয়াক আমি যাতে পঞ্জীয়ন কৰি আৰু ওলাব পাৰোঁ যেতিয়া ইয়াতে আমি শুনিছোঁ যে 23,000তকৈ বেছি আৰু দিব্যাংগ ভাই ভনী আছে যিসকলৰ তাতে পঞ্জীয়ন হোৱা নাই গতিকে আমি বিটিআৰ চৰকাৰে নিজাববীয়াকৈ সমগ্ৰ বিটিআৰৰ 4টা জিলাৰ আমাৰ ভিন্নকৈ আমি তেওঁলোকক পঞ্জীয়ন কৰাম পঞ্জীয়ন কৰি তেওঁলোকৰ কেনেকুৱা দিব্যাংগ কি শাৰীৰ দিব্যাংগ কি কেটেগৰী দিব্যাংগ কিমান বয়সৰ দিব্যাংগ এই গোটেইখিনি বিষয় আমাৰ ইয়াতে সন্নিৱিষ্ট হৈ আছে ঠিক তেনেকৈ আমাৰ নেক্সট হ'ল মহিলা আমাৰ মহিলা সবলীকৰণৰ কাৰণে চৰকাৰৰ ভালেখিনি আঁচনি আছে তথাপিও আমাৰ CM ডাঙৰীয়া মহিলা সবলীকৰণৰ কাৰণে অলপ বিশেষ পদক্ষেপ লৈছে তাতো এটা 1% পুঁজি ধাৰ্য কৰা হ'ব প্ৰায় 8 crore আমাৰ মহিলাসকলক স্তৰ হিচাপে মানে ক্লাছিফিকেশ্যন কৰি পেলাই এই প্ৰগ্ৰামটো কৰা হ'ব যিসকল মহিলা আমাৰ মানে কৰ্মসংস্থাপনৰ কাৰণে তেওঁলোকে বিচাৰি কৰ্মসংস্থাপন বিচাৰে বা কৰ্মসংস্থাপনৰ কাৰণে তেওঁলোক ফিটেড উপযুক্ত তেওঁলোকৰ কাৰণে বেলেগকৈ প্ৰশিক্ষণ কৰা হ'ব সেই প্ৰশিক্ষণ 2 তৰপীয়া 3 তৰপীয়া হ'ব যিসকল মহিলা শিক্ষাৰ লগত জড়িত বা আৰ্থিক ক্ষেত্ৰত তেওঁলোকৰ বুৎপত্তি আছে দক্ষতা আছে ইকনমিক সাইডত সেভিংস বা উন্নয়নৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ তেওঁলোকৰ কাৰণে বেলেগকৈ প্ৰশিক্ষণ হ'ব ঠিক ভিন্নভাৱে ক্লাছিফিকেশ্যন কৰি তেনেকুৱা প্ৰায় 4 তৰপীয়া 4টা ষ্টেপত আমাৰ মহিলাসকলক প্ৰশিক্ষণ দিয়াৰ লগে লগে তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ কম্পিটিশ্যনৰ আয়োজন কৰা হ'ব আৰু তেওঁলোকক যাতে আমি কৰ্মসংস্থাপন দিব পাৰোঁ এই মানে ক্লাছিফিকেশ্যন কৰি পেলাই এওঁলোকৰ পৰা উপযুক্ত মহিলাগৰাকী যাতে আমি কৰ্মসংস্থাপন দিব পাৰোঁ উপযুক্ত মহিলাগৰাকী যাতে আমি মানে ক'ৰবাত এংগেজ কৰিব পাৰোঁ যোনে যেনেকুৱা ধৰণে বিচাৰে যাৰ য'ত বুৎপত্তি আছে অৰ্হতা আছে তেনেকুৱা ধৰণৰ এটা পলিচি লোৱা হৈছে ঠিক তেনেকৈ আমাৰ কিছুমান কেন্দ্ৰীয় চৰকাৰৰ আমাৰ ইয়াতে আঁচনি আমাৰ ইয়াতে আছে যেনেকৈ আমাৰ MGNREGA
আমাৰ PMAY ঘৰ, আমাৰ নিউট্ৰিশ্যন ফুড এণ্ড SNP যিটো আমাৰ অংগনবাদী চেণ্টাৰত আহে, তেনেকুৱা ধৰণৰ যিবোৰ আঁচনি আছে কেন্দ্ৰীয় চৰকাৰৰ, তো সেই আঁচনিসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি ৰাজ্য চৰকাৰে বা আমি যদি BTR চৰকাৰে এটা শ্বেয়াৰ কৰোঁ, কিছুমান আঁচনি আছে যে আমি যদি কিবা এটা শ্বেয়াৰ কৰোঁ তেতিয়াহ'লে সেই আঁচনিৰ টকাটো আমি 3 গুণ পাব পাৰোঁ। আমি যদি ফৰ এক্সাম্পল আমাৰ ইতিমধ্যে আলোচনা চলি আছে আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টত, ভেটেনাৰী ডিপাৰ্টমেণ্টত আমি যদি 8 crore দিওঁ, সামথিং এনেকুৱা কিবা এটা দিলে ভেটেনাৰী ডিপাৰ্টমেণ্টৰ আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰায় 100 crore বেছি এটা এমাউণ্ট পাম। তেনেকুৱা ধৰণৰ চেণ্ট্ৰেল যিবোৰ স্পন্সৰ স্কিম আছে, বহুত চেণ্ট্ৰেল স্পন্সৰ স্কিম আছে, তাত আমাৰ পৰা এটা শ্বেয়াৰিং লাগে। গতিকে সেই শ্বেয়াৰিঙৰ কাৰণেও আমাৰ 4.30 হৈছে, পলিচিবোৰ ঠিক ঠাক কৰা হৈছে। তো আপোনালোকক মাত্ৰ এইখিনি জনালোঁ যে আমাৰ গ্ৰাউণ্ড লেভেলৰ ৱাটাৰ যি আমাৰ মানে গ্ৰাউণ্ড লেভেলৰ ৱাটাৰটো মানে তলৰ ফালে গৈ আছে, পানী এতিয়া তলৰ পৰা ওলাওঁতে অসুবিধা, য'ত আমি আগতে 200-300 মিটাৰত পানী পাইছিলোঁ, আজি সেই পানী 700-800 মিটাৰলৈ পানী পোৱা নাযায়। গ্ৰাউণ্ড লেভেল ৱাটাৰ, প্লাষ্টিক পলিউশ্যন সেইবোৰ ৰিডিউচ কৰা, তেনেকুৱা ধৰণৰ পলিচি লৈ এই কামটো কৰা হ'ব। ঠিক তেনেকৈ আমাৰ 1% বাজেটৰ 1% প্ৰায় 8 crore আমাৰ চাইল্ড ৰাইট এক্ট আৰু চাইল্ড লেবাৰ ফ্ৰী BTR হিচাপে নামাকৰণ কৰি এটা পলিচি লোৱা হৈছে, য'ত আমাৰ শিশুসকলৰ যি অধিকাৰ, শিশুসকলৰ অধিকাৰ সুৰক্ষা কৰা আৰু শিশুসকলক তেওঁলোকৰ যি শ্ৰমিক হিচাপে কাম কৰি আছে সেইবোৰৰ পৰা যাতে আমি মুক্ত কৰিব পাৰোঁ। ড্ৰপ আউট ষ্টুডেণ্ট যিবোৰ আছে, শিক্ষা বা বিদ্যালয় বাদ দি পেলাই কৰ্মত নিয়োগ হৈছে, যাতে আমি তেওঁলোকক পুনৰবাৰ স্কুলত নামভৰ্তি কৰাই দিব পাৰোঁ, স্কুলত যাতে স্কুলৰ পৰা শিক্ষাৰ পৰা যাতে কোনো বাদ নপৰে, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ পেলাই শিশুসকলৰ যি সৰবৰাহ হয়, চাইল্ড ট্ৰেফিকিং সেইবোৰ ৰোধ কৰা, শিশুৰ মাজত যি আমাৰ নিচাজাতীয় সামগ্ৰীৰ ব্যৱহাৰ হয় তেনেকুৱা ধৰণৰ এইবোৰ প্ৰচলন বন্ধ কৰা, এনেকুৱা ধৰণৰ বিভিন্ন পলিচি লোৱা হৈছে যাতে আমাৰ শিশুৰ অধিকাৰ ইয়াত সুৰক্ষা হয় আৰু এটি সুন্দৰ শিশু শ্ৰম মুক্ত BTR আৰু খুব শিশুৰ কাৰণে সকলো ধৰণৰ আঁচনি যাতে ইয়াত ৰূপায়ণ কৰিব পাৰোঁ। খাদ্য মানে কি কয় হেল্থ নিউট্ৰিশ্যনৰ যিবোৰ পলিচি আছে, স্কিম আছে, সেইবোৰ যাতে এভেইলেবল আমাৰ ইয়াত হয় বা সেইবোৰ যাতে প্ৰপাৰ আমাৰ ইয়াত ইমপ্লিমেণ্ট হয়। UNICEF BTR ফেল' বা বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যন, বিভিন্ন ধৰণৰ ক্লাব, ইউথ ছ'চাইটিৰ লগত আলোচনা কৰি এৱাৰনেছ প্ৰগ্ৰাম, বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ পেলাই এই এটা পলিচি লোৱা হৈছে। ঠিক তেনেকৈ আমাৰ দিব্যাংগসকলৰ কাৰণে, আমাৰ গতানুগতিক দিব্যাংগৰ কাৰণে চৰকাৰ আমি পৰিচালি থাকোঁ, কিন্তু এইবেলি আমাৰ সন্মানীয় CM মহোদয়ে এটা বেলেগ পলিচি লৈছে, তাতো মুঠ বাজেটৰ 1% অৰ্থাৎ 8 crore এটা ধাৰ্য কৰা হৈছে। আমাৰ BTRত 2খন ডিজেবল অৰ্থাৎ দিব্যাংগসকলৰ কাৰণে 2খন বিদ্যালয় স্থাপন কৰা হ'ব, এইবেলিৰ পৰা আৰম্ভ হ'ব। এই 2খন বিদ্যালয় স্থাপন কৰা হ'ব 2খন জিলাত, পিছলৈ আকৌ বঢ়োৱা হ'ব। তাৰোপৰি দিব্যাংগসকলৰ স্কিল ডেভেলপমেণ্টৰ কাৰণে, স্কিল ট্ৰেইনিঙৰ কাৰণে এইবেলি আমি এটা আঁচনি লৈছোঁ। এইবেলি আমি প্ৰায় 50জন বিভিন্ন ঠাইৰ পৰা, BTR বিভিন্ন ঠাইৰ পৰা 50জনকৈ 100জন, দুটা পাৰ্ট হ'ব। 100জনক আমি লাইভলিহুড মানে ডেভেলপ কৰাৰ কাৰণে, যাতে স্কিল ডেভেলপমেণ্টৰ কাৰণে যাতে কৰ্মসংস্থান পাব পাৰে আমাৰ দিব্যাংগ ভাই ভনীসকল, তাৰ কাৰণে স্কিল ডেভেলপমেণ্টৰ তেনেকুৱা ধৰণৰ এটা আঁচনি লোৱা হৈছে, এটা পলিচি লোৱা হৈছে। সেই স্কিল ডেভেলপমেণ্ট অৰ্থাৎ তেওঁলোকক কৰ্মসংস্থানমুখী যি কাৰ্যক্ৰম নিকা, তাৰ কাৰণে এইবেলি আমাৰ বাজেট ধাৰ্য কৰা হৈছে। 1 crore টকা আমাৰ এইবাৰ ৰখা হৈছে। আমি বিভিন্ন বিভাগে য'ত চেণ্ট্ৰেল স্পন্সৰ স্কিম আছে, সেই বিভাগৰ EM বা বিষয়াসকলক আজি আমাৰ অনাৰেবল চিফ মহোদয়ে নিৰ্দেশ দিছে যে আপোনালোকে চেণ্ট্ৰেল স্পন্সৰ স্কিমৰ কাৰণে অলপ আগবাঢ়ক, আৰু এই যিটো আমি ইয়াতে এটা পুঁজি ৰাখিছোঁ, এই পুঁজিৰ পৰা আমি যিখিনি শ্বেয়াৰ কৰিব লাগে, সেই শ্বেয়াৰ কৰি পেলাই যাতে আমি 10 গুণ বা তাতকৈ 10 গুণ, 15 গুণ, 20 গুণ যাতে আমি পুঁজি পাবলৈ সক্ষম হওঁ। আমি যাতে ক'ৰবাত 10 টকা দিলে যাতে আমি 100 টকা পাবলৈ সক্ষম হওঁ, আমি ক'ৰবাত যাতে 20 টকা দিলে যাতে আমি 200 টকা পাবলৈ সক্ষম হওঁ। চেণ্ট্ৰেল স্পন্সৰ স্কিম যাতে এনেকুৱা ধৰণৰ যিহেতু স্পন্সৰ হয়, গতিকে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা তেনেকুৱা ধৰণৰ অধিক পুঁজি আনিবলৈ এটা মানে ফাণ্ড ইয়াত ৰখা হৈছে। ঠিক তেনেকৈ 100 ডেজৰ এটা প্ৰগ্ৰাম আছে। 100 ডেজৰ প্ৰগ্ৰামত আমাৰ হেল্থ, এডুকেশ্যন, ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, তেনেকুৱা ধৰণৰ বিশেষ যিবোৰ আমাৰ ডিপাৰ্টমেণ্ট আছে, মানে ৰাইজৰ লগত খুব সম্পৰ্কিত যিবোৰ আমাৰ বিভাগবোৰ আছে, সেই বিভাগবোৰে এই 100 দিনৰ ভিতৰত
কোনে কোনে কি কি কাম প্ৰগ্ৰেম কৰিব তাৰ এটা কেলেণ্ডাৰ আমাৰ ইয়াতে ঠিক কৰা হৈছে। সেই কেলেণ্ডাৰ মতে আমি আগবাঢ়ি যাম।